আবিষ্কার গুণ ওলাইছে পরিষ্কার প্রথমতে রাইজ আমি করু নমস্কার নহন্দ নদীরে হরু ডালংঘনি ওই রাম হে সাইপুরে মোর হিয়া হে হিয়াও পুরে মোর অন্তর পুরে মোর ওই রাম পরে মোর মিলয় মনধে সাবনাই দিয়া মরমর মরমি ওই রাম হাত বনাই দিয়া খাও হে গডেশর ভিতর আছে মোর কাপড় জোর ওই রাম দিয়া মই অফিসক যাও হে অফিসক যাওঁতে হাতৰে ঘড়ীটো ওই রাম কনে ওলাই ওলাই পৰে হে ঘৰতে আছো মৰমৰ মৰমী ওই রাম জানো কিবা দাচি কৰে হে। নমস্কাৰ, মই প্ৰশান্ত কলিতা। আজি মোৰ মাৰ লগত আকৌ এটি ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে আগৰ ভিডিঅ'কেইটাত ধুনীয়া মৰম দিছে আৰু এইবেলিও আমি বিয়া গীতৰ আকৌ এটি নতুন অনুষ্ঠান লৈ আহিছোঁ। যদিহে জীৱনত একোৱে নিশিকে তেতিয়াহ'লে জিকিব কেনেকৈ। যি নহওক আমি সকলোৱে ব্যস্ত হৈ থাকোঁ, গতিকে ব্যস্ততাৰ মাজত অকণমান সময় উলিয়াই আপোনালোকৰ মাজত এনেকৈ পুৰণি বিয়ানামবিলাক, পুৰণি ধৰ্মীয় নামবিলাক আমি লৈ আহোঁ এই মোৰ ভিডিঅ'বিলাকৰ জৰিয়তে। আপোনালোকে ভিডিঅ'বিলাক চাই বহুত মৰম দিছে আৰু আগলৈ বহুত মৰম দি যাব। আজিও কেইটিমান বিয়া গীত মোৰ মাৰ মুখৰ পৰা আপোনালোকক শুনাবলৈ বুলি আহিছোঁ। আৰু পুৰণি বিয়ানাম যিহেতু মই আগতেও বহুত কৈছোঁৱেই যে পুৰণি বিয়ানাম শুনি বহুত ভাল লাগে, গতিকে পুৰণি বিয়ানামবিলাক এতিয়া সকলোৱে বহুতে পাহৰিছে। গতিকে মাৰ মুখৰ পৰা এই পুৰণি বিয়ানামবিলাক আমি খণ্ড খণ্ড হিচাপত আপোনালোকক শুনাই আছোঁ আৰু কেনেকুৱা পাইছে আপোনালোকে জনাব। আৰু এইবেলিও আমি বিয়ানাম লৈ আহিছোঁ, গতিকে কেনেকুৱা পাইছে কমেণ্ট বক্স খোলা আছে, কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আৰু এইখিনিতে আমি আকৌ বিয়ানাম শুনিম মাৰ মুখৰ পৰা। এবাৰ কি শুনাব মায়ে? বিয়াৰ গীতে আহিব। ঠিক আছে। চোতালৰ আগৰে গধূলি গোপাল বাইদেউ কান্দে ঐ কিনো মোৰ কপাল লোকৰ ঘৰে খনি কেনেকৈ চাম মা দেউতাক এৰি মই কেনেকৈ যাম যাব যে লাগিব বিধিৰে লিখন কটাব লাগিব নাৰীৰে জীৱন। এই বিয়ানামবিলাক যিহেতু মোৰ মায়ে মানে কোনো ধৰণৰ কোনো নাই, কিতাপ নাই, গতিকে মায়ে সেই আগৰ দিনৰ যেনেকুৱা বিয়ানামবিলাক চলিছিলে তেনেকুৱা বিয়ানামবিলাক মাৰ মুখত আজিও মানে
মানে গাবলৈ দিয়াৰ পিছত ৰৈ নাথাকে আৰু এটাৰ পিছত আনটো আৰু আনটোৰ পিছত এনেকৈ গাই শেষ নহয়। আৰু বিয়ানামবিলাক শুনাৰ পিছত এটা মানে মনত পৰে সেই বিয়া ঘৰৰ সেই ছোৱালীজনীৰ কথা, বিয়া ঘৰৰ সেই ছোৱালীজনীৰ সেই মৰমৰ দেউতাক বা মাকৰ কথা। মাক দেউতাকৰ মৰমত ডাঙৰ দীঘল হোৱা সেই ছোৱালীজনীক যেতিয়া এই বিয়াখনৰ শেষত ল'ৰাজনৰ হাতত অৰ্পণ কৰা হয় আৰু সেইখিনি সময় বাৰুকৈ দুখ লগা। আৰু এনেকুৱা দুখ লগা মুহূৰ্ত সঁচাকৈ মানে ক'বলৈ ভাষা নাই, বেয়া লাগে। কিন্তু কি কৰিব, প্ৰকৃতিৰ নিয়ম, বিধিৰ লিখন। জন্ম হ'লে বিয়া হ'বই লাগিব, ছোৱালী হ'লে আনৰ ঘৰৰ বোৱাৰী হ'বই লাগিব। গতিকে নিয়মবিলাক যুগ যুগ ধৰি চলি আহি আছে আৰু আমি এই নিয়মবিলাকৰ মাজত আবদ্ধ হৈ আছোঁ। যি নহওক, বিয়ানাম বুলি যিহেতু আমি বিয়ানামৰ বহুতকেইটা খণ্ড আপোনালোকলৈ আগবঢ়াইছোঁ আৰু খণ্ডবিলাকত আপোনালোকে বহুত মৰম দিছে। গতিকে আমি আকৌ এনেকুৱাকৈ বিয়ানাম লৈ আহিম খণ্ডৰ হিচাপত। গতিকে আকৌ আমি এইটো বিয়ানামৰ মাজলৈ গৈছোঁ। এইবাৰ কি শুনাব আকৌ? ঠিক আছে। আজি টেঙাৰ জাৰণি তাতে চৰে হৰিণী, আমাৰ বাইদেউ তৈয়াৰ কৰে ময়ৰা পাখিৰ বিচনী, ময়ৰা পাখিৰ বিচনী ৰুম কৰে শুৱনি, ঘূৰি ঘূৰি আহি বিন্দু তাতে লৱে জিৰণি, বিন্দু আহে গৰমে বাইদেউ মাতে মৰমে, বাৰীৰ পৰাই নেমু আনি চৰবত বনাই খুৱালে, কিনো চৰবত বনালি কিনো মধুৰ সানিলি, এদিন নাহা ভিনদেউজনক সদায় আহা কৰিলি, ৰাম ৰাম ব্ৰহ্মপুত্ৰ জাৰণি, আজিৰ পৰা আমাৰ বাইদেউ আনৰ ঘৰৰ বোৱাৰী, যোৱা বাইদেউ যোৱা গৈ আনৰে ঘৰে এখন নিজৰ কৰিলো আগৈ, লোকৰ ঘৰত চলিবা লোকৰ মতে চলিবা, ৰাতিপুৱা উঠিবা বাহি বন কৰিবা, বাহি বন কৰি বাইদেউ গা ধুব যাবা, গা ধুই আহি বাইদেউ মন্দিৰতে সোমাবা, চাকি ধূপ জ্বলাবা গোসাঁই পূজা কৰিবা, গোসাঁই পূজা কৰি বাইদেউ গোসাঁই সেৱা কৰিবা, গোসাঁইৰ পৰাই আহি বাইদেউ নিজৰ স্বামীক মাতিবা, উঠা স্বামী উঠাচোন বেলি ফাটি দিলে সময় উকলে,
ইমান সহজ সৰল আৰু নিভাঁজ এই বিয়ানামবিলাকে এখন ঘৰ এজনী ছোৱালী আৰু এখন ঘৰত আহি কেনেকৈ চলিব, কেনেকুৱাকৈ সেই ঘৰখন ধৰি ৰাখিব, সেই ঘৰখনত আহি কেনেকুৱাকৈ নিয়ম নীতিৰ মাজত চলিব লাগিব, এই নিভাঁজ সহজ সৰল প্ৰকৃতিৰ এই বিয়ানামবিলাকে সঁচাকৈ সেই ছোৱালীজনীৰ এই জীৱনৰ এটি ধুনীয়া কৈ বুজাই দিছে। আৰু এইবিলাকৰ মাজেৰে আগৰ দিনৰ পৰাই চলি অহা এই বিয়ানামবিলাকেই ছোৱালীজনীক এখন ঘৰত শাহু শহুৰক বা নিজৰ মানুহজনক আৰু কেনেকুৱাকৈ সেই ঘৰখনৰ কামখিনি কৰিব, গোটেইখিনি এই বিয়ানামবিলাকত সীমাবদ্ধ হৈ থাকে। এতিয়া আমি যিহেতু সেই বিয়ানামবিলাকৰ মাজেৰে এখন বিয়া সমাপন কৰা হয় আৰু আগৰ দিনৰ পৰাই চলি আহি আছে, গতিকে এখন বিয়াক যেতিয়া আমি প্ৰথমতে সেই বিয়াখন আমি আদৰোঁ, প্ৰথমতে আদৰাৰ লগে লগে জোৰোণৰ সময় আহি পৰে। প্ৰথম জোৰোণ যিহেতু দিয়ে, জোৰোণ দিয়া সময়ত আমি এটি বিয়ানাম মাৰ মুখৰ পৰা শুনি লওঁ। আহকচোন আমি বিয়ানাম পুনৰ মাৰ মুখৰ পৰা শুনো। এটি ধূপ ধূনা জ্বলোৱা, ধূপ ধূনা জ্বলোৱা, জোৰোণ আহি ৰৈ আছে আমাৰ আইদক জগোৱা। আগৰখন ভাৰতে কি আনিছা, ঐ ৰাম সমাজৰ মাজতে থোৱাহে। পিছৰখন ভাৰতে কি আনিছা, ঐ ৰাম চোতালতে নমাই থোৱাহে। আচিয়া কলৰে ধূনা হৰি হৰি, ঐ ৰাম আচিয়া কলৰে ধূনাহে। দ্বাৰকাৰ শ্ৰীকৃষ্ণই জোৰোণ দি পঠাইছে, ঐ ৰাম চোতালৰ নাঢাকিল কোনাহে। মনটোল বাইদেউলৈ নানিলা সোণৰে দোল, আগৰখন ভাৰতে মনটোল কি আনিছা, মনটোল সকলো বাইদেউৰে জোৰোণ মনটোল, বাইদেউলৈ নানিলা সোণৰে দোল। দৈনিক সম্পৰাণে দেশৰ খবৰ ৰাখানে, আধুনিকা জোৰোণত কি লাগে জানানে। সকলো বস্তু পূৰ্ণ হ'লে এবিধ বস্তু ৰৈ গ'ল, আধুনিকা জোৰোণত ভৰি পাইল ৰৈ গ'ল। শুনওতে শুনছিলো দৰা ঘৰ বধনি, ঐ ৰাম হাজেৰও মাছ খাইহে। এতিয়া শুনিছো দৰা ঘৰ দুখীয়া, ঐ ৰাম মোনালৈ খুজিব যায়হে। আপোনালোকে এই মাৰ বিয়ানামবিলাক শুনি কেনেকুৱা পাইছে জনাব। আমি আপোনালোকক এনেকুৱা খণ্ড খণ্ড হিচাপত পুনৰ এনেকুৱা অনুষ্ঠান লৈ আহিম। আৰু বিয়ানাম বুলি কোৱাৰ লগে লগে যিহেতু সেই বিয়াখনৰ
এটি বিয়াখনৰ লগত জড়িত হৈ থকা এটি অনুষ্ঠান গতিকে বিয়ানাম আৰু বিয়া দুয়োটাই জড়িত যি নহওক আমি আপোনালোকক কিমানখিনি শুনাব পাৰিছোঁ নাজানো গতিকে আমি চেষ্টা কৰিম আকৌ নতুন নতুন এই আগৰ দিনৰ বিয়ানামবিলাক আপোনালোকক মাজলৈ লৈ আহিম আৰু শুনাম আপোনালোকে নিশ্চয় এই বিয়ানামবিলাক নিশ্চয় সম্পূৰ্ণকৈ শুনিব আৰু কেনেকুৱা পায় নিশ্চয় জনাব আৰু আপোনালোকৰ মৰম আশীৰ্বাদ আমাক সঁচাকৈ লাগিব আৰু আপোনালোকৰ মৰম আশীৰ্বাদে আমি সঁচাকৈ আগবাঢ়ি যাব লাগিব যি নহওক আজি এই ভিডিঅ'টি আমি ইমানতেই অন্ত পেলাইছোঁ ভালে থাকিব কুশলে থাকিব মই মোৰ মাৰ লগতে আপোনালোকৰ আজি ধন্যবাদ জনাইছোঁ নমস্কাৰ ধন্যবাদ